নমস্কাৰ বন্ধুসকল, মই নীৰৱ জোনাকে আজি নতুন ভিডিঅ'টিলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টি সকলোৱে ভাল পাব। যিসকলে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে তেওঁলোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটি দবাই অল ছিলেক্ট কৰি ল'ব। ইয়াৰ পিছত যিবিলাক মই ভিডিঅ' দি থাকিম তাৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। আহক ভিডিঅ'টোলৈ আগবাঢ়োঁ। যদি আপোনাক কোনোবাই প্ৰতাৰণা কৰে, আপুনি অসফলতাৰ সন্মুখীন হৈ আছে, তেন্তে তাৰ পৰা আপুনি শিকক। কাৰণ যেতিয়া আপোনাক কোনোবাই প্ৰতাৰণা কৰে তাৰপিছত আপোনাৰ মগজুৱে ক্ষিপ্ৰতাৰে কাম কৰিবলৈ লয়। সেইবাবে যদি কোনো ব্যক্তিয়ে আপোনাক প্ৰতাৰণা কৰে তেন্তে ভয় কৰিবৰ কোনো প্ৰয়োজন নাই, কন্দা কটা কৰিবৰো কোনো প্ৰয়োজন নাই। মাত্ৰ সেই অভিজ্ঞতাখিনি আপুনি লগত ৰাখক আৰু আগুৱাই যাবলৈ চেষ্টা কৰক। সদায় মনত ৰাখিব, যিটো মৌন হৈ ক'ব পাৰি সেইটো কেতিয়াও শব্দেৰে প্ৰকাশ কৰিব নোৱাৰি, আৰু যে হৃদয়েৰে দিব পাৰি সেয়া হাতেৰে কেতিয়াও দিব নোৱাৰি। মানুহে ভাবে এদিন মোৰো দিন আহিব, কিন্তু যেতিয়া সেই দিন পাৰ হৈ যায় তেতিয়া তেওঁ আকৌ ভাবিবলৈ লয় যে পুৰণি দিনবোৰেই ভাল আছিল। সদায় মনত ৰাখিব, আপুনি সকলো ঠাইতে থাকিব পাৰে। আপোনাক যিসকলে পচন্দ কৰে তেওঁলোকৰ হৃদয়ত, আৰু যিসকলে আপোনাক পচন্দ নকৰে তেওঁলোকৰ মগজুত। এটা কথা সদায় মনত ৰাখিব, আপুনি নিজকে যিমান জ্ঞানী বুলি নাভাবে কিয়, সন্মুখৰজনক কেতিয়াও মূৰ্খ বুলি নাভাবে।